নমস্কাৰ বন্ধুবান্ধৱীসকল, ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ ওপৰত। আৰু এইটো ভিডিঅ'ত আমি 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰী কৰি আছে সেইসকলে এছাম পুলিচ হওক, এপিডিচিএল, ডিএইচএছ বা যিকোনো পিএনআৰডি সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এইকেইটা কুৱেশ্যন খুবেই বেছি দৰকাৰী। গতিকে ভিডিঅ'টো ভালদৰে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আছে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যন আছে 4টা: বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, বিমল প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী। আৰু ইয়াৰ ৰাইট এনচাৰটো সকলোৱে জানে, গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন নম্বৰ 2ত আছে 1978 চনত অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ ক্ষমতালৈ আহে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? ইয়াত অপশ্যন 4টা আছে: গোলাপ বৰবৰা, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, শৰৎ চন্দ্ৰ সিংহ। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, গোলাপ বৰবৰা। কুৱেশ্যন নম্বৰ 3ত আছে অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে 2003 চনত স্বীকৃতি প্ৰদান কৰা গছবিধৰ নাম কি? ইয়াত অপশ্যন 4টা আছে: তামোল গছ, আহঁত গছ, হলং গছ আৰু বট গছ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, হলং গছ। 4 নম্বৰ কুৱেশ্যনটোত আছে অ মোৰ আপোনাৰ দেশ গীতটি লক্ষ্মীনাথ বেজবৰুৱাৰ কোনখন গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছিল? আৰু ইয়াৰ অপশ্যন 4টা আছে, চাব: কদমকলি, বাঁহী, দহি কতৰা, নীলাচৰাই। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কদমকলি। 5 নম্বৰ কুৱেশ্যনটোত আছে চতুৰ্থদশ শতিকাত দেশে বাল্মীকি ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰিছিল। আৰু ইয়াত অপশ্যন 4টা আছে: হেম সৰস্বতী, মাধৱ কন্দলী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 6ত আছে দেশক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হিচাপে আখ্যা দিয়া হয়। ইয়াত অপশ্যন 4টা আছে: অনন্ত কন্দলী, ভট্টদেৱ, ৰাম সৰস্বতী, সৰ্বভৌম ভট্টাচাৰ্য। আৰু ইয়াতে ৰাইট এনচাৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ বি, ভট্টদেৱ। নেক্সট 7 নম্বৰ কুৱেশ্যনটোত আছে 1846 চনত প্ৰকাশ হোৱা প্ৰথমখন অসমীয়া সংবাদপত্ৰখনৰ নাম কি আছিল? আৰু ইয়াত অপশ্যন আছে 4টা: জন্মভূমি, সুৰভি, জনাকী আৰু অৰুণোদয়। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, অৰুণোদয়। 8 নম্বৰ কুৱেশ্যনটোত আছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি আছিল? আৰু ইয়াতে 4টা অপশ্যন আছে: বনফুল, লাহৰী, মৃত্যুঞ্জয়, শকুন্তলা। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বনফুল। 9 নম্বৰ কুৱেশ্যনটোত আছে প্ৰথম অসমীয়া ফিল্ম ডাইৰেক্টৰী লাইমলাইট ফিল্ম ডাইৰেক্টৰীৰ লিখকৰ নাম কি আছিল? যিখন লাইমলাইট ফিল্ম ডাইৰেক্টৰী বুলি এখন ফিল্ম আছিল সেইখনৰ লিখকৰ নাম কোন আছিল? ইয়াত অপশ্যন 4টা আছে: অৰুণ লোচন দাস, দিলীপ কুমাৰ দত্ত, দেৱেন্দ্ৰনাথ বেজবৰুৱা, লম্বোদৰ বৰা। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, অৰুণ লোচন দাস। নেক্সট 10 নম্বৰ কুৱেশ্যন আৰু আজিৰ এইটো লাষ্ট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল? ইয়াত অপশ্যন 4টা আছে: ল'ৰা বন্ধু, কাৰ্টুন, নৱযুগ আৰু অপৰূপ। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ল'ৰা বন্ধু। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এই 10টা কুৱেশ্যন মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে এইবিলাক মনোযোগ দি আপোনালোকে মনত ৰাখিব। আপোনালোকৰ হয়তো কেতিয়াবা বহুখিনি হেল্প হৈ যাব এইকেইটা কুৱেশ্যন মনত ৰখাৰ ফলত। তো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ।